বৰ্তমান মই আছোঁ গুৱাহাটী ৰেলৱে ষ্টেচনত আৰু হাতত এয়া ইণ্ডিয়ান ৰেলৱেৰ চাহটো খাই লওঁ আৰু এনেকৈ গুৱাহাটী ৰেলৱে ষ্টেচনত চাহ হাতত লৈ খোজকাঢ়ি গৈ আছোঁ গাড়ী কাষলৈকে গাড়ীখন ল'বলৈ কাৰণে আৰু বৰ্তমান মই আছোঁ গুৱাহাটী ৰেলৱে ষ্টেচনত মানে মই ক'তো নাযাওঁ একচুৱেলি ভাইটিক থ'ব আহিছিলোঁ ইয়াতে তাক ড্ৰপ কৰি দিলোঁ এতিয়া ঘৰত যামগৈ আৰু ঠিক আছে অলপ গাড়ীলৈকে যাই লওঁ তাৰপিছত কথা পাতি আছোঁ আৰু বৰ্তমান আমি ইয়াতে ষ্টেচনত ঘূৰি আছোঁ অলিয়ে গলিয়ে টেনশ্যন ল'ৰাটো গাড়ী হৰাই গৈছে মই এটা দেখা পাই ফটো এনেকৈ দিলোঁ পানীখিনি লাগিলে আৰু দাঙিলোঁ মানে টেনশ্যন ল'ৰাটো গাড়ীখন হৰাই গ'ল গাড়ীখন বিচাৰি পোৱা নাই ক'ৰবাত হ'লে গাড়ীখন এতিয়া বিচাৰি পোৱা নাই গাড়ীখন বিচাৰি আছোঁ মানে নতুন না হ'ল পুৰণা না আৰু ফাইনেলি গাড়ীখন বিচাৰি পাই গ'লোঁ এইখন গাড়ী এইফালে পাই গ'লোঁ আমি গাড়ীখন বিচাৰি টেনশ্যন খতম আৰু ৰেলৱে ষ্টেচনৰ পৰা বৰ্তমান আহি মই অলপ গৈ আছোঁ ছাত্ৰীবাৰী মানে দেউতাৰ তাত কাম আছে অলপ দেউতাৰ লগত আৰু আগতে মই তাতে আছিলোঁ ছাত্ৰীবাৰীতে আপোনালোকক আজি ছাত্ৰীবাৰীখনো অলপ দেখুৱাই দিওঁ নে কি কয় বহুত বৰষুণ দি আছে বাহিৰত মানে কি ক'ব আৰু এইকেইদিন ৰেগুলাৰলি বৰষুণে দি আছে আৰু ছাত্ৰীবাৰীৰ এই ৰাস্তাটোত আগতে পূৰা মানে ভয়ংকৰ বানপানী হোৱা আছিলে ভয়ংকৰ মানে নক'ব আৰু মানে ইয়াতে বহু বছৰ আছিলোঁ চ' মানে এক্সপিৰিয়েঞ্চ আছে মোৰ বহুত বেছি ভয়ংকৰ বানপানী হয় কিন্তু বৰ্তমান এতিয়া নাই বানপানী চাই ভাল লাগিছে মানে গুৱাহাটীৰ বাকী ঠাইবোৰত বানপানী হৈ আছে কিন্তু ইয়াতে যে হোৱা নাই যে ইমান বছৰ বানপানী দেখি আছিলোঁ ভাবিছিলোঁ যে পাৰ হ'ব নোৱাৰিমেই নেকি বুলি ভাবিছিলোঁ চ' নিউজত যেনেকৈ দেখা পাই আছোঁ চাৰিওফালে বানপানী এনেকুৱা একো নাই আহি গ'লোঁ আৰামছে এয়া চব পাই গ'লোঁ ছাত্ৰীবাৰী সোমাই গ'লোঁ বাকী ভাল সোমাই গ'লোঁ ছাত্ৰীবাৰী কেম্পাছৰ ভিতৰত আৰু ইয়াতে বহু বছৰ আছিলোঁ মই বহুত বছৰ মানে 12 বছৰমান ইয়াতে আছিলোঁ আৰু এইটো বিল্ডিংটো দেখিছে না এইটো বিল্ডিংটো গোটেই কাঠেৰে নিৰ্মিত গোটেই কাঠেৰে বনাইছে চ' মোৰো কাম হৈ গ'ল ইয়াৰ পৰা ওলাম আৰু এতিয়া আৰুতো আপোনালোকক কৈছোঁৱে মই গুৱাহাটী ৰেলৱে ষ্টেচন কিয় আহিছিলোঁ ৰেলৱে ষ্টেচন আহিছিলোঁ ভাইটিক ড্ৰপ কৰিবলৈ এই শিলিগুৰিত পঢ়ে চ' সি কলেজ গৈ আছে আজি ভেকেশ্যনত আহিছিলে ঘৰত তাক ড্ৰপ কৰিলোঁ আৰু আমাৰ কাষৰে ভণ্টি আছিলে তাহাঁতেও গাড়ী লৈ আহিছিলে আগৰ গাড়ীখন যে দেখিছে তাহাঁতে লৈ আনিছিলে সেইখন গাড়ী সেই গাঁৱৰে হয় আৰু এটা কথা মানে ধৰি লওক এইকেইদিন বৰষুণ দি আছে ন বৰষুণ দিয়াৰ ফলত কি হৈছে গুৱাহাটীত বহুত ঠাইত বানপানী হৈছে মানে কাৰণটো কি হয় যে বানপানী হৈছে কিয় বানপানী হৈছে আমাৰ নিজৰ ভুলৰ কাৰণে আমি চিপছ পেকেট খাওঁ চিপছ পেকেট বাহিৰত ৰাস্তাত পেলাই দিওঁ ক'ল্ড ড্ৰিংকছটো খাওঁ বাহিৰত পেলাই দিওঁ বটলটো ঠাণ্ডা পানী খাওঁ বটলটো আমি বাহিৰত এনেকৈ পেলাই দিওঁ তাৰ ফলত কি হৈছে সেই গোটেই জাবৰ জোঁথৰবোৰ নলা নৰ্দমাবোৰত মানে ভৰ্তি হৈ গৈছে ভৰ্তি হৈ পেলাই আমাৰ যিটো বৰষুণৰ পানীটো যোৱা ৰাস্তা নোহোৱা হৈ গৈছে ক'ত যাব সেইবোৰ পানী চ' সেইকাৰণে আপোনাৰ পানীবোৰ ৰাস্তাত উঠি গৈছে এটা আমি কি কৰোঁ চৰকাৰক দুখী থাকোঁ এই চৰকাৰে ৰাস্তা বনোৱা নাই এই চৰকাৰে নলা চাফা কৰা নাই আৰে আমি নিজৰটোও চাব লাগিব যে আমি চিপছ পেকেট খাই চিপছ পেকেট পেলাই দি আছোঁ আমি বটলটো পেলাই দি আছোঁ সেই বটলকেইটা গৈ পেলাই তাতে জাম হৈ আছে আমি যদি বটলটো নেপেলালোঁ হয় বা চিপছ পেকেটটো ৰাস্তাত এনে পেলাই নিদিলোঁ হয় তেনেহ'লেতো সেইবোৰ নহ'ল হয় ন সেইবোৰ গৈ পেলাইতো তাতে জাম নালাগিল হয় সেই নালাগিলেতো বানপানীও নুঠিল হয় কাৰণ নালাগিলে পানীটো আৰামত ড্ৰেইনবোৰেৰে গুচি গ'ল হয় চ' সেইকাৰণে আমি সকলো কথাতে চৰকাৰকো দুখী লাভ নাই নিজৰো বহুত ভুল আছে নিজৰ ভুল শুধৰাবৰ সময় নাইবা ইয়াতকৈ ভয়ংকৰ পৰিস্থিতি হ'ব আমাৰ মানে বৰ্তমান কি হৈছে পুৰা টোটেলি মানে আমি গভৰ্ণমেণ্টৰ ওপৰত নিৰ্ভৰশীল চৰকাৰৰ ওপৰত নিৰ্ভৰশীল
বহু লোকে মানে খেতি কৰাই বাদ দিছে কাৰণ বিনামূলীয়া চাউল পায় খেতি কিয় কৰিব লাগে খেতি কৰিলে কষ্ট মানে ট্ৰেক্টৰ লগাব লাগে তাৰপিছত আপোনাৰ ৰোৱনী লগাব লাগে তাতে পইচা পিছত ধানবোৰ কাটিব লাগে ধানবোৰ মাৰণা মাৰিব লাগে গোটেই পইচা খৰচা এই তাতকৈ ফ্ৰী চাউল খোৱাই ভাল মানুহবোৰৰ সেনেকুৱা ধৰণৰ থিংকিং হৈ গৈছে সেই চেম বস্তুটো মানে কি হৈছে চৰকাৰে চাফা কৰিব ড্ৰেইন আমি কিয় চাফা কৰিম আৰে চৰকাৰত কিয় ৰখি থাকিব লাগে ভুল কৰিছোঁ আমি এতিয়াতো প্ৰব্লেমত আমিহে ফাঁচি আছোঁ আমাৰ ঘৰত পানী সোমাইছে তেনেধৰণৰ কথা আপোনালোকে কথাবোৰ অলপ গুৰুত্বপূৰ্ণভাৱে ভাবি চাব মই যিবোৰ কৈছোঁ এবাৰ মই আহি পাইছোঁ মালিগাঁও আৰু মালিগাঁৱত চাওক আপোনালোকে এই ফ্লাইঅভাৰ বনাই আছে খুব সোনকালে এই ফ্লাইঅভাৰটো হ'ব বহুত লম্বা ফ্লাইঅভাৰ হয় দেই আচৰিত মানে কোনো যান জঁট নহ'বই আৰু এই ফ্লাইঅভাৰটো কমপ্লিট হোৱাৰ পিছত এইফালে মালিগাঁও ফালে ইমান বাৰু হেৰি নাই পাহাৰৰ পানী আহিছেও যদি আৰামত মানে এটা ৰাস্তাৰে গুচি গৈছে ৰাস্তাৰ চাইডেৰে চাওক চাওক পুৰা পুৰা একদম এইফালে ৰাস্তাটো ধৰি গৈছে পানী বাকী ঠিকে আছে গৈ লওঁ কথা পাতি বানপানী বানপানী আৰু এই দুৰৱস্থাৰ মাজেৰে আহি পাই গ'লোঁ ঘৰ আহি গ'লোঁ বাছ আজিলৈ ইমানেই আছিলে এই ভিডিঅ'টো যদি চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব লগ পাম অন্য এটা ভিডিঅ'ত